আজি মোৰ সম্পূৰ্ণ আপোনালোকক মানে পৰিচয়টো ক'ম। মোৰ ঘৰ আচলতে হয় ৰঙিয়াত আৰু মই ৰঙিয়াতে থাকোঁ। মোৰ মা ব'লক তেনেহ'লে আজিৰ ভ্লগটো ষ্টাৰ্ট কৰোঁ। এইকেইদিন মানে আৰু অসুখ কাৰণে অকণমান চিম্পুলকৈ বনালোঁ, যিহেতুকে মানে তাৰ পেটৰ অসুখ হৈছে, তো সেইকাৰণে অকণমান চিম্পল মানে সাধাৰণভাৱে ঘৰত মানে চয়াবিন আছিলে তাকে বনাই দিলোঁ। আৰু যিহেতুকে মছলা পাতি বিশেষ ইউজ কৰা নাই, মই এনেকৈ চাটনি অকণমান দিছোঁ ৰাতিপুৱাৰ সাজৰ বাবে। যিহেতুকে সি অসুখ হৈছিল কাৰণে ঘৰতে আছিলে, তেনেকৈ মানে বিশেষভাৱে বনোৱা নাই। আৰু ইহঁতৰ মানে স্কুলত নগ'লেই চাওকচোন কি মানে একেবাৰে কৰি থাকিব নহয়। এলিয়ান চাচা ইফালে মানে পাপাকে মানে কাপোৰ এখন চিলাইছিলে, অকণমান মানে ফালিছে ছাইডটো, সেইকাৰণে চিলাইছিলে। ইফালে মই মানে কাম কৰিছিলোঁ বিশেষ, আৰু সিহঁতে এনেকৈ পাপাকৰ লগত মানে কি ক'ব আৰু। এলিয়ানৰ চানা এটা আহিছে আমাৰ ঘৰত। এলিয়ানৰ চানাক চাব লাগে। যাদুৰ চাচা লুকি আছে, যাদুৰ চাচা। মানুহজনে অকণমান লোকেল চিকেন আনিছিলে, তো লোকেল চিকেনখিনি মানে বনাওঁ মই এনেকৈ ৰহুন দি কিনে বনাওঁ, ভাল লাগে আৰু এনেকৈ। আপোনালোকে খাই ভাল পায়নে জনাবচোন। জানেইতো মানে বাবুহঁতে অকণমান ডিষ্টাৰ্ব কৰে, তো মোৰো খং উঠি গ'ল তেতিয়া। আপোনালোকে বাৰু লোকেল চিকেন কেনেকৈ বনাই ক'বচোন। মই এতিয়া এইখিনি মানে অকণমান ঢাকনি অকণমান লগাই থৈ দিম। বেছি সময় নহয়, 5 মিনিটৰ কাৰণে ঢাকনি লগাই থৈ দিম। এতিয়া মই মানে ঢাকনিখন অকণমান গুচাই চাই লওঁ, 5 মিনিট হৈ গ'ল যিহেতুকে, তো মই ঢাকনিখন গুচাই ল'লোঁ অকণমান। আৰু এনেকৈ মানে তাৰপিছত অলপ গৰম পানী যিহেতুকে কৰি লোৱা হৈছে, গৰম পানী এনেকৈ মানে অকণমান পানী দি আকৌ ঢাকনিখন লগাই দিব। আকৌ তাৰপিছত আকৌ অকণমান পানী দিব। যেতিয়া লাগি ধৰা বুলি ভাবে, আপুনি কাষতে থাকিব লাগিব, গেছৰ কাষতে, যিহেতুকে লাগি ধৰিলে আকৌ বেয়া হৈ যাব মাংসটো। সেইকাৰণে অকণমান পানী দি এনেকৈ ঢাকনিখন আকৌ লগাই আকৌ চাই থাকিব আপোনালোকে। এতিয়া মই পানী অকণমান দিছোঁ, ঢাকনিখন গুচাই এনেকৈ 5 মিনিটৰ মূৰে এনেকৈ আপোনালোকে ভাজি থাকিব। আকৌ তাৰপিছত আকৌ অলপ পানী দি থাকিব, মানে মাংসটো সিজালৈকে এনেকৈ অকণমান পানী দি থাকিলে হয়। বাবুহঁতকে মানে অকণমান পঢ়াইও দিব লাগে মাজে মাজে, মানে মই আকৌ তেওঁকো লাৰিব দিছোঁ বাৰু, যিহেতুকে তেওঁ মানে বিচাৰিছিল সিদিনা তেওঁ বনাবলৈ। তেওঁ কৈ আছিল যে ময়ো বনাম, অকণমান ময়ো বনাম, তো সেইকাৰণে তেওঁকো অকণমান লাৰি দিব দিলোঁ। দুয়োটাই ক্ৰেডিটটো লৈ ল'ব পাৰিম আৰু নে কি কয়। মানুহজনে আকৌ এটা মানে কি কমেডি কথা কৈ দিয়ে ন। মই সুধিলোঁ, বা আজি তুমি কিয়নো বাৰু মাংস বনাওঁ বুলি কৈ আছা? তেতিয়াহ'লে তেওঁ কৈছে যে আৰে বাবুহঁতৰ পৰীক্ষা, সেইকাৰণে মই অকণমান বনাই দিছোঁ, নহ'লে মোক তেল মাৰিব নালাগে, তেনেকুৱা কৈ আছিলে। নাই বাট তেওঁ এনেই কৈছে, ধেমালি কৰিছে, তেওঁ বনাই কেতিয়াবা এনেকৈ। আজি ভ্লগটো ইয়াতে ৰাখিলোঁ, বাই বাই।